চেক নোলোৱাকৈ ঘৰত নাযাব, চেক লৈ যাব, নহলে আকৌ ঘৰত মালিকে সুধিব চেক ল'ব গৈছিলি না ৰাতিপুৱা 8টাত কি লৈ আহিলি বুলি, হয় নহয়? আগতে দুই এবাৰ মিটিঙত যাওঁতে কৈছে কোনোবাই যাৰ মালিকবিলাক কংগ্ৰেছ হয়, গৈ থাক নিদিয়ে যাম CM-এ তহঁতক এনেই ঘূৰাই ফুৰাইছে। যি বিজেপি হয় মোৰ ওপৰত ভৰসা আছে, কিন্তু কংগ্ৰেছীবিলাকেতো কৈ আছিলে নিদিয়ে বুলি, হয় নে নহয়? গতিকে আজি আপোনালোকে যাৰ হাজবেণ্ডবিলাক কংগ্ৰেছ তেওঁলোকক গৈ ক'ব যে CM-এ যি কয় তাকে কৰি দেখুৱাই আজিৰ পৰা তহঁতিও বাবা বিজেপি হৈ যা। ঘৰত কাৰ কথা চলে? আপোনালোকৰ কথা চলে নে ঘৰত মালিকৰ কথা চলে? হা? মহিলাৰ কথা চলিব লাগে। মোৰ ঘৰতো মহিলাৰ কথা চলে, বাহিৰত মোৰ কথা, কিন্তু ঘৰত ল'ৰা ছোৱালী কি ক'ত হ'ব মই নাচাওঁ আৰু, ক'লে কাজিয়াহে লাগিব। গতিকে মহিলাই যি কৰে, হয়নে নহয়? গতিকে মহিলাৰ কথা ঘৰত বেছি চলিব লাগে। যাৰ ঘৰত মহিলাৰ কথা বেছি চলে সেই ঘৰ ডিচিপ্লিন হয়, ল'ৰা ছোৱালী ভাল হয়, কাৰণ মহিলাসকলে সদায় ঘৰৰ আৰু ল'ৰা ছোৱালীৰ কল্যাণৰে চিন্তা কৰে, তেওঁলোকে কেতিয়াও বেলেগ চিন্তা নকৰে।